চলি থকা গোটেইকেইটা ধৰ্মই মাত্ৰ এটা লেভেললৈকে উত্তৰ দিব পাৰে যে পৃথিৱীখন কেনেকৈ চলে, তেতিয়া সিহঁত গোটেইবিলাকৰ ফালৰ পৰা এটাই উত্তৰ আহে, পৃথিৱীখন ভগৱান আল্লাহ গড বা আৰু অন্য কোনোবা ধৰ্মই বিচাৰ কৰা অনুসৰি তেখেতৰ সেই ধৰ্ম প্ৰৱৰ্তকজনে আপোনাৰ গোটেই থিয়ৰিখিনি জানা বুলি ভাবি ল'লে। এইখিনিতে আমি ভুল কৰিল। এতিয়া কথা হ'ল যে ধৰ্ম শব্দটোক আপুনি ইমান সহজে বিশ্লেষণ কৰিব নোৱাৰে। এতিয়া আপুনি মই ভাবাৰ দৰে ধৰ্ম মানে হৈছে আপুনি একজন নিৰ্দিষ্ট ভগৱানক বিশ্বাস কৰে আৰু সেই নিৰ্দিষ্ট ভগৱানজনৰ আইডিঅ'লজি লৈ পেলাই আপুনি গোটেই জীৱনটো চলিব খোজে। কিন্তু মোৰ ধাৰণা মতে মই এটা কথা ক'ব খুজিছোঁ যে আপুনি যিবিলাক ধাৰ্মিক ধাৰণাক আপুনি গোটেই পৃথিৱীৰ অন্তিম সত্য বুলি মানি লৈছে, সেইবিলাক হয়তো সত্য নহয়। যদি সত্য হ'লহেঁতেন আপুনি পৃথিৱীৰ এই 200খন দেশৰ ভিতৰত আপুনি 160খন বা 190খন দেশৰ আপুনি সংবিধান বা কনষ্টিটিউশ্যনক আপুনি প্ৰিফাৰেঞ্চ দিয়া দেখা নাপালেহেঁতেন। কিয় নাপালেহেঁতেন? কাৰণ ধৰ্মই যদি সকলো সত্য বুজাব পাৰে, ধৰ্মই যদি সকলো সমস্যাৰ সমাধান কৰিব পাৰে, তেতিয়াহ'লে বিজ্ঞান চিন্তা কৰাৰ আমাৰ কি দৰকাৰ নাছিল। যিহেতু আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অৰ্থ আমাৰ এটা জীৱনকালত আমি উলিয়াব নোৱাৰোঁ, গতিকে আমি সদায় সেই পৰম ব্ৰহ্ম বা সেই এটা আল্টিমেট এনাৰ্জিৰ ওচৰত আমি সদায় সৰু হোৱাই উচিত। আমি তেখেতসকলৰ ওচৰত জুনিয়ৰ বুলি ভাবি নিজক মানি লোৱা উচিত। এইটো মই মানি লওঁ। কিন্তু আপুনি চব কথাই জীৱনক যদি আপোনাৰ সমস্যা সমাধান কৰিব লগা হয়, আপুনি আপোনাৰ জীৱন ব্যৱস্থাত আপোনাৰ জীৱন প্ৰক্ৰিয়াত যদি আপুনি ইমপ্ৰুভ কৰিব খোজে, বিভিন্ন ধৰণে আপুনি যদি সঠিক নিৰূপণ কৰিব খোজে, তেতিয়াহ'লে আপুনি ধাৰ্মিক ফিলচফিৰে আগবাঢ়িলে নিমিলে। কিন্তু মই এইটোও কোৱা নাই যে আপুনি ধৰ্ম পাহৰি যাওক। আপোনাক ধৰ্মই আপোনাক চিভিলাইজড, আপোনাক সভ্য হ'বলৈ শিকাইছে। হয়, প্ৰতিটো ধৰ্মকে আপুনি চাওক, ইছাই হ'ব পাৰে, মুছলিম ধৰ্ম হ'ব পাৰে, হিন্দু ধৰ্ম হ'ব পাৰে, শিখ হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, সকলোৱে আপোনাক কি শিকাইছে যে আপুনি সৎ হওক, আপুনি সাহসী হওক, আপোনাৰ মনৰ কলুষতাবিলাক আপুনি আঁতৰাই দিয়ক, আপুনি এখন সভ্য সমাজ সৃষ্টি কৰক আৰু সেই সভ্য সমাজখনে আপোনাক বিভিন্ন দিশেৰে বিভিন্ন যুগত আপোনাক সহায় কৰিব। এইটো আমাৰ ধৰ্মৰ মূল উদ্দেশ্য। কিন্তু আমি কি কৰোঁ যে আমি বিজ্ঞান বিষয়টোক আমি সম্পূৰ্ণ এলাগী কৰি থওঁ, যে আমি বিজ্ঞান নপঢ়োঁ, বিজ্ঞান আমাৰ টান লাগে, আমি ছায়েন্স ষ্ট্ৰীমত আমি নলওঁ। অকল যিসকলে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব খোজে অকল তেখেতসকলে বিজ্ঞান পঢ়িব লাগে নেকি? আমাৰ সাধাৰণ মানুহখিনি বিজ্ঞান পঢ়িব নালাগে নেকি? নে আপোনালোকে পঢ়িব দিয়া নাই? নে আমাৰ সমাজখনে আমাক বিজ্ঞান পঢ়িব দিয়া নাই? নে আমাৰ আমাৰ যিটো ৰাজনৈতিক অথৰিটি, আমাৰ পলিটিকেল অথৰিটি, আপুনি আপোনাৰ মুখ্যমন্ত্ৰী, আপোনাৰ প্ৰধানমন্ত্ৰী, এই গোটেইবিলাকো যদি আপুনি চায়, হয়তো এনেকুৱা এটা ভাৱ আহিব পাৰে যে তেখেতসকলে আমাক বিজ্ঞান পঢ়িব দিয়া নাই। হয়, তেনেকুৱা অনুভৱ হ'ব পাৰে, কিন্তু এয়াও সম্পূৰ্ণ সত্য নহয়। কাৰণ আমি নিজক লৈ কেতিয়াও বিজ্ঞানসন্মতভাৱে নিজৰ গোটেই পৃথিৱীখন চাবৰ কাৰণে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ চলে, এই কথা অনুভৱ কৰাৰ কাৰণে আমি বিজ্ঞানক কেতিয়াও আমাৰ কামবিলাকত আমি বিজ্ঞানক কেতিয়াও আগবঢ়াই দিয়া নাই। আমি কেৱল কি কৰিছোঁ, আমাৰ যিখিনি পৰম্পৰা, আমাৰ যিখিনি ধাৰ্মিক নীতি, এই সকলোবিলাকক লৈ পেলাই আমি চলিব চেষ্টা কৰোঁ, যাৰ কাৰণে কি হয়, আমি বিজ্ঞানক এলাগী কৰিলোঁ আৰু আমাৰ ইম্প্ৰুভমেণ্ট তলক গুচি গ'ল। হয়, আপুনি ধৰ্মেৰে একজন নৈতিক ব্যক্তি হ'ব পাৰে, কিন্তু আপুনি যদি এই পৃথিৱীখনত আপোনাৰ প্ৰভুত্ব বিস্তাৰ কৰিব খোজে, তেতিয়াহ'লে আপুনি বিজ্ঞান পঢ়িবই লাগিব। কাৰণ বিজ্ঞানে এনেকুৱা কিছুমান সূত্ৰ প্ৰমাণ কৰি গৈছে, বিজ্ঞানে প্ৰকৃতিৰ এনেকুৱা কিছুমান নিয়ম প্ৰমাণ কৰি থৈ গৈছে, যিবিলাকক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। আপুনি যদি নিউটনৰ সময়খিনিৰ আপুনি যদি ক্লাছিকেল ফিজিক্সৰ কথা ক'ব খোজে, ক্লাছিকেল ফিজিক্সৰ কথা ক'লে আপুনি নিউটনৰ 1, 2, 3 এই তিনিওটা লকে যদি আপুনি আপোনাৰ জীৱন ক্ষেত্ৰত আপুনি প্ৰয়োগ কৰিব খোজে, আপুনি প্ৰতিটো ক্ষেত্ৰতে প্ৰমাণিত হ'ব যে নিউটনৰ দিয়া গোটেইকেইটা সূত্ৰ আমাৰ জীৱনৰ প্ৰতিটো কথাতে মিলে। যে নিউটনে কৈছিল যে কোনো এটা বস্তুক যদি আপুনি বাহ্যিক বল প্ৰয়োগ নকৰে, তেতিয়ালৈকে বস্তুটোৱে লৰচৰ নকৰে। হয়, মানি ল'ব পাৰি। আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকে আপুনি যদি বল প্ৰয়োগ নকৰে, ইফ ইউ ডু নট এপ্লাই দ্য ফ'ৰ্চ অন দ্যাট অবজেক্ট, দ্য অবজেক্ট will not move until and unless you apply an external force to that object. The object will not move. This is the first law of Newton. এতিয়া চাওকচোন,
এই এই নিয়মটোক, এই পৃথিৱীৰ এই নিয়মটোক যে পৃথিৱীৰ কোনো বস্তুৱে বল প্ৰয়োগ নকৰালৈকে নিজৰ স্থান পৰিৱৰ্তন নকৰে। এই কথাটোক যদি মই অলপ ফিলচফিকেলি আকৌ অলপ এডভান্সলি ভাবিব পাৰোঁ, চেষ্টা কৰোঁ, চাওকচোন আপোনাৰ যদি মন নাযায়, আপুনি ভাবিছে যে মই আজি দিনটো ৰুমতে বহি থাকিম, আপোনাক কোনোবাই উঠাই লৈ যাব পাৰিব নেকি? নোৱাৰে। আপুনি ধৰি লওক এনেকুৱা ভাবিছে যে মই আজি গোটেই দিনটো পঢ়িম, এখন কিতাপ লৈছোঁ, কিতাপৰ ইমানটা পৃষ্ঠা মই পঢ়ি শেষ কৰিম, তেতিয়া আপোনাক কোনোবাই ক'ব পাৰিব নেকি যে আপুনি কিতাপখন নপঢ়াকৈ আপুনি ওলাই যাওক? পাৰিব ক'ব, কিন্তু আপুনি নোযোৱাকৈ থাকিব পাৰিব। মানে সমাজখনে আপোনাক যেতিয়া কয় যে তই এইটো কৰিব নোৱাৰ, তই এইটো কৰিব পাৰিবি, তই ইমান ভাল, তই ইমান বেয়া, তই এইটো নকৰ, এই কথাবিলাকতে আমি নিউটনৰ সূত্ৰ বিচাৰি উলিয়াব পাৰোঁ, বা নিউটনৰ প্ৰথম সূত্ৰটো আমি, গতিৰ প্ৰথম সূত্ৰটো আমি ইয়াতো এপ্লাই কৰিব পাৰোঁ। কেনেকৈ চাওকচোন, আপোনাক যেতিয়ালৈকে আপুনি নিজে ইচ্ছা নকৰে যে মই নপঢ়োঁ, মই অধ্যয়ন নকৰোঁ, মই কিতাপ বেয়া পাওঁ, তেতিয়ালৈকে আপোনাৰ কিতাপ আপোনাৰ সন্মুখত থ'লেও আপুনি নপঢ়িব। কিন্তু আপোনাৰ যদি এনেকুৱা এটা সংজ্ঞাত্মক অনুভৱ সৃষ্টি হয় যে মই কিতাপ পঢ়িম, বুজিছেনে? এই যে আপোনাৰ সংজ্ঞাত্মক সৃষ্টি হ'ল, এটা সংজ্ঞাত্মক প্ৰক্ৰিয়া আপোনাৰ ভিতৰত সৃষ্টি হ'ল যে আপোনাৰ পঢ়িব মন গ'ল, এটা নিৰ্দিষ্ট কাম কৰিবৰ মন গ'ল, এই কাম কৰিবৰ মন যোৱাৰ মানে প্ৰাথমিক যিটো উৎসটো হৈছে আপোনাৰ বল, আপোনাৰ শক্তি, হয়নে নহয়? আপুনি যদি উশাহ নিশাহ নলয়, আপোনাৰ যদি অক্সিজেনখিনি আপোনাৰ দেহৰ প্ৰতিটো কোষত সোমাই নাযায়, তেতিয়া আপোনাৰ মাইটকণ্ড্ৰিয়াই, আপোনাৰ প্ৰতিটো কোষত থকা মাইটকণ্ড্ৰিয়াই কেনেকৈ শক্তি নিৰ্গত কৰিব, কেনেকৈ শক্তি প্ৰস্তুত কৰি উলিয়াব? শক্তিটো বহুত ডাঙৰ ধাৰণা হয়। শক্তিটোৰ বিষয়ে আমি আমাৰ নেক্সট টপিকছবিলাকত আমি বহুত ধৰণে পাতিম। কিন্তু মই আজিৰ টপিকটোত এইটোৱে কথা পাতিব খুজিছিলোঁ যে আপুনি যদি বিজ্ঞান পঢ়ে, আপুনি এনেকৈ ভাবি নল'ব যে মই বিজ্ঞান শাখাত পঢ়িছোঁ, মোৰ জীৱনৰ লক্ষ্য মই ডক্টৰ, মই ইঞ্জিনিয়াৰ, বা মই একজন বিজ্ঞানৰ প্ৰফেচৰ হ'ম, বা একজন মই বিজ্ঞানৰ ৰিচাৰ্চ কৰা মানুহ হ'ম, যোনে PhD কৰিম, বিভিন্ন বিষয়ত ৰিচাৰ্চ কৰিম। এইখিনি কথা ভাবা মানুহবিলাকেতো বিজ্ঞান পঢ়েই, কিন্তু যোনে নাভাবে যে মই ৰিচাৰ্চ নকৰোঁ, মই ডক্টৰ নহওঁ, মই ইঞ্জিনিয়াৰ নহওঁ, মই বিজ্ঞানসন্মত ধাৰণাৰে আগ নাবাঢ়োঁ, মই কলেজ বা তেনেকুৱা বিশ্ববিদ্যালয়ত মই বিজ্ঞানৰ শাখাবিলাকত মই মানুহক শিকাবলৈ মোৰ ইচ্ছা নাই, আপোনালোকৰ চবতকৈ দিগদাৰ হয় বিজ্ঞান পঢ়িবৰ কাৰণে। কাৰণ বিজ্ঞানত গণিত বা মেথমেটিকেল এনালাইচিছ খুব দৰকাৰ হয়। কাৰণ মেথমেটিক্সে কি কৰে, বিজ্ঞানক তাৰ প্ৰামাণিকতা, যে বিজ্ঞানৰ যে থিয়ৰিটো সঁচা, সেই সঁচাটো প্ৰুভ কৰাৰ কাৰণে আমি মেথমেটিক্স ইউজ কৰোঁ। কেনেকৈ? আপুনি যদি চাই যে আপুনি আপোনাৰ ৰাতিপুৱাৰ পৰা আপোনাৰ শুৱালৈকে এই গোটেই সময়খিনিত আপুনি যদি একবাৰ ভাবি চাই, আপুনি দেখিব আপোনাৰ মেক্সিমাম চিন্তাধাৰা, বেছি সংখ্যক চিন্তাধাৰাই ধাৰ্মিক বা আপোনাৰ সংস্কাৰ, এইবিলাকৰ জৰিয়তে আপুনি মানে অনুধাৱন কৰে। কিন্তু আপুনি যদি অলপমান নিজৰ ভিতৰলৈকে সোমাই গৈ, নিজৰ অন্তৰাত্মাৰ লগত সোমাই গৈ, বিজ্ঞানৰ বিভিন্ন সূত্ৰৰ মাজেদি গৈ যদি আপুনি এনালাইচিছ কৰিব খোজে, তেতিয়া আপুনি দেখিব হয় যে আমি যিমানখিনি বিজ্ঞান পঢ়িলোঁ, এই বিজ্ঞানখিনিৰ মূলতে হৈছে দৰ্শন। তো দৰ্শন বুলি ক'লে আপুনি হয়তো বুজাত দিগদাৰী পালেও মই এটা কথা ক'ব খুজিছোঁ, আপোনাৰ প্ৰতিটো চিন্তাধাৰা, আপোনাৰ মনত যিমানখিনি চিন্তা আহে, আপুনি যিমানখিনি কথা ভাবিব পাৰে এদিনৰ ভিতৰত, গোটেইখিনি এটা এটা দৰ্শন। মানে মই আপোনাক ক'ব বিচাৰিছোঁ যে আপোনালোক প্ৰতিগৰাকীয়ে এজন দাৰ্শনিক, যাৰ মনত প্ৰতিদিনে বহুত হাজাৰ হাজাৰ চিন্তা আহে, আৰু সেই চিন্তাবিলাকৰ ভিতৰত আপুনি চিলেক্ট কৰে যে এই চিন্তাবিলাকক মই মোৰ জীৱন ক্ষেত্ৰত প্ৰয়োগ কৰিম, আৰু এই চিন্তাবিলাক মই মোৰ জীৱনৰ ক্ষেত্ৰত প্ৰয়োগ নকৰোঁ। আমি যদি গোটেই দৰ্শনবিলাক এবাৰ নিজৰ মনতে, নিজৰ মাজতে এনালাইচিছ কৰি বা বিশ্লেষণ কৰি চাব চেষ্টা কৰোঁ, তেতিয়া আমি দেখিম যে আমাৰ প্ৰতিটো কৰ্ম, আপোনাৰ প্ৰতিটো ষ্টেপ, আপুনি প্ৰতিটো লোৱা সিদ্ধান্ত বিজ্ঞানসন্মতভাৱে প্ৰুভ হ'ব। আপুনি এটা কথা জানি আচৰিত হ'ব যে গোটেই পৃথিৱীৰ চাৰ্জাৰী আমাৰ ভাৰতত প্ৰথমে আৰম্ভ হৈছিল। হয়, কিয় হৈছিল? কাৰণ আমি বিজ্ঞানসন্মতভাৱে চিন্তা কৰিছিলোঁ। আমি গোটেই পৃথিৱীখনক এটা লজিকেল ৱেৰে চিন্তা কৰিব খুজিছিলোঁ, যে কোনোবা এটা কিবা কৈ দিলে আমি মানি ল'ম, তেনেকুৱা কথাৰে তেতিয়া অধ্যয়ন কৰা নাছিল। হয়তো বাৰমিহিৰ, আৰ্যভট্ট, মহৰ্ষি কণাৰ, এই যে আমাৰ পুৰণি বিজ্ঞানীসকল, যাক আপুনি দাৰ্শনিক বুলি কয়, মই কিন্তু বিজ্ঞানী বুলি কওঁ, কাৰণ তেখেতসকলে বিভিন্ন ধৰণে চৰ্চা কৰিছিল। হয়তো আপোনালোকে দাৰ্শনিক বুলি ক'লেও একো অসুবিধা নাই, কাৰণ সেই দৰ্শনৰ মাজতে বিজ্ঞান লুকাই আছিল। কিন্তু আমি দৰ্শন হিচাপে মানে বা দাৰ্শনিক হিচাপে তেখেতসকলক মানে সমাজত প্ৰচাৰিত কৰিলোঁ, আৰু দৰ্শনক প্ৰচাৰিত কৰাৰ কাৰণে বিজ্ঞান সদায় তলত পৰি গ'ল। বুজিছে? দৰ্শন আৰু বিজ্ঞান এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি হয়। বিজ্ঞান আৰু দৰ্শন তেনেকুৱাকৈ সম্বন্ধিত হৈ আছে, তেনেকুৱাকৈ এটা লিংক হৈ আছে বিজ্ঞান আৰু দৰ্শনৰ। কিন্তু আমাৰ যিটো ছিষ্টেম, আমাৰ যিটো সামাজিক ছিষ্টেম, আমাৰ যিবিলাক ছ'চিয়েল নৰ্মছ, আমাৰ যিবিলাক ছ'চিয়েল ভেলু, আমাক সদায় বিভাজিত কৰি ৰাখিলে যে বিজ্ঞান পঢ়া মানুহখিনি কেৱল ডক্টৰ, ইঞ্জিনিয়াৰ বা তেনেকুৱাকৈ ফিজিক্স কেমেষ্ট্ৰিৰ প্ৰফেচৰ হ'ব, আৰু যিখিনি কলা শাখাৰ মানুহ, তেখেতসকলৰ বিজ্ঞান পঢ়াৰ কোনো দৰকাৰ নাই,
তেখেতসকলে কেৱল কলা শাখাই পঢ়ক, পলিটিকেল চায়েন্সে পঢ়ক, এডুকেশ্যনে পঢ়ক, তেখেতসকলে লজিক ফিলচফি পঢ়ক, কিন্তু বিজ্ঞান নপঢ়ক। এইটো এটা নেগেটিভ ক্ৰিয়েট হৈছিল। আপুনি হয়তো কথাখিনি বুজিবলৈ বা মানি ল'বলৈ টান লাগিছে, কিন্তু আপুনি যদি আপোনাৰ অন্তৰাত্মাৰ লগত আপুনি বহি পেলাই চিন্তা কৰি হয়তো দেখিব, আপুনি যদি কলা শাখাৰ মানুহ তেতিয়া আপোনাৰ সদায় এটা ভয় হৈ আছে যে আপুনি বিজ্ঞান পঢ়িবলৈ টান পায়, বিজ্ঞানৰ গাণিতিক বিশ্লেষণবিলাক আপুনি টান পায়। এইটো আপোনাৰ ভুল নহয়। এইখন সমাজ, এইখন ছিষ্টেম, এইটো পলিটিকেল ছিষ্টেম বা এইটো এডুকেশ্যন ছিষ্টেমে আপোনাক তেনেকুৱাকৈ কৰি থ'লে যে আপুনি কলা শাখা পঢ়ক, আপুনি বিজ্ঞান শাখা পঢ়িব নালাগে। আৰু তাৰ বিপৰীতে বিজ্ঞান শাখাৰ মানুহখিনিক এইটো নেৰেটিভেৰে বান্ধি ৰখা হ'ল যে আপুনি কেৱল বিজ্ঞান পঢ়ক, আপুনি কেৱল ডক্টৰ হওক, আপুনি কেৱল ইঞ্জিনিয়াৰ হওক, আপুনি কলা শাখাৰ ছাবজেক্টবিলাক পঢ়িবৰ দৰকাৰ নাই। চাওকচোন কেনেকৈ আমাক তলত ৰখা হ'ল, কেনেকৈ একজন মূৰ্খ ৰাজনৈতিকবিদ বা মূৰ্খ একজন শিক্ষাবিদৰ জৰিয়তে আমি আমাৰ জীৱন, আমাৰ ভৱিষ্যত আমি ধ্বংস কৰি পেলালোঁ। কিন্তু এতিয়াওতো সময় আছে যে আমি শেষ কৰা নাই। আমি আমাৰ ধৰ্ম, আমাৰ বিজ্ঞান, আমাৰ পুৰণি সভ্যতা, আমাৰ পুৰণা জ্যোতিৰ্বিজ্ঞানে হওক বা এষ্ট্ৰ'ফিজিক্সে হওক, আমি সকলোতে এতিয়াও ওপৰত আছোঁ, যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, গোটেই পৃথিৱীতে আমাৰ চাইণ্টিফিক হেজিমনি, আমাৰ কালচাৰেল হেজিমনি, আমাৰ সম্পূৰ্ণ এটা মানে জাতি, আপুনি যদি হিন্দু বুলি ক'ব খোজে হিন্দু বুলি কওক, মোৰ ক'ব লগা নাই, কিন্তু মই ক'ব খুজিছোঁ আমি আমাৰ ভাৰতীয় এটা 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 এনেকুৱা ৰেচ, এনেকুৱা এটা জাতি যোনে গোটেই পৃথিৱীতে প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে। আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম আহি আছে, যোন আমাৰ ক্লাছ 8, 7, 9, 10, 11, 12ত পঢ়ি আছে, যোনে বিজ্ঞানক নিজৰ অস্ত্ৰ হিচাপে লৈ পেলাই গোটেই পৃথিৱীখনৰ লগত যুঁজিব খোজে, সেইসকলক আপুনি পংগু নকৰিব। সেইসকলক আপুনি বহুত জ্ঞানেৰে ভৰ্তি কৰিবলৈ যাতে আপুনি সহায় কৰে, সেইখিনি কথা ভাবক। আপুনি চাইক'লজিকেল ৰিচাৰ্চ আৰম্ভ কৰক। আপুনি গোটেই আমাৰ ভাৰতবৰ্ষতে চেষ্টা কৰক যে আমাৰ মানুহখিনি কি প্ৰব্লেমত ভুগি আছে, কিয় সিহঁতে বৈজ্ঞানিক ধৰণেৰে কথাবিলাক নাভাবে, কিয় সিহঁতে ধাৰ্মিক দৰ্শনেৰে সকলো কথা ভাবে, কিয় অকল ধাৰ্মিক দৰ্শনেৰে ভাবিলে হ'ব জানো? নহয় কেতিয়াও। যদি নহয়, আপুনি চেষ্টা কৰক, আপুনি সহায় কৰক, আপুনি তেনেকুৱা গ্ৰুপ ক্ৰিয়েট কৰক, যিবিলাক গ্ৰুপে মানুহৰ মাজত শিকাব যে বিজ্ঞান সকলোতকৈ ওপৰত। হয়, ধৰ্ম মানি ল'ম, ধৰ্ম সভ্যতাৰ লগত জড়িত, আমাৰ ধৰ্ম আমাৰ সভ্যতা, আৰু এই সভ্যতাৰ পৰাই আমাৰ পশ্চিমীয়া, আমাৰ পূবৰ ফালে, আমাৰ দক্ষিণৰ ফালে থকা ৰাষ্ট্ৰবিলাকে আমাৰ এই সভ্যতাৰ পৰা শিকিছে। তো যদি আপুনি আপোনাৰ সভ্যতাৰ পৰা বেলেগক শিকাব পাৰিছে, তো আপুনি কিয় প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে? কিয় আপুনি 145 কৰোৰ পপুলেশ্যন লৈ পেলাই, জনসংখ্যা লৈ পেলাই গোটেই পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে? আপুনিতো দেখিছে আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ, তেখেতৰ আপুনি ষ্ট্ৰং লজিক দেখিছে, কেনেকৈ তেখেতে প্ৰতিটো ইণ্টাৰনেশ্যনেল মঞ্চত তেখেতে প্ৰতিজন জাৰ্নেলিষ্ট বা আমাক বেয়া পোৱা জাৰ্নেলিষ্টবিলাক, অন্য দেশৰ যিবিলাকে আমাক বেয়া পায়, ভাৰতবৰ্ষৰ সংস্কৃতি যাতে পৃথিৱীত উদ্বুদ্ধ হ'ব নোৱাৰে, পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে, তেনেকুৱা জাৰ্নেলিষ্ট কিছুমানে আমাক কি কয় যে আমাক বিভিন্ন ধৰণে প্ৰশ্ন কৰে। তেতিয়া আমাৰ সেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে ইমান সহজ আৰু ইমান শুদ্ধ ধৰণে উত্তৰ দিয়ে, আপুনি চাই পেলাই কি কৰিব, আচৰিত হৈ পৰিব। হয়, চাওক আপুনি ডক্টৰ এছ জয়শংকৰে কি নেৰেটিভ ট্ৰাই কৰিব খুজিছে গোটেই পৃথিৱীতে। মই তেখেতৰ ফিলচফি, তেখেতৰ চাইক'লজি, তেখেতক মই মানুহ হিচাপে ধৰিছোঁ, তেখেতৰ যিটো মানসিকতা, সেই মানসিকতাক বুজিবলৈ চেষ্টা কৰক। বহুত বেছি দীঘল নকৰি পেলাই আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব খুজিছোঁ, যাতে আপোনালোকৰ দিহা পৰামৰ্শ আৰু ভৱিষ্যতে বিভিন্ন টপিকৰ ওপৰত বিভিন্ন বিশ্লেষণ দিয়াৰ কাৰণে সহায় কৰিব। তাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা মই বিচাৰিছোঁ ইয়াৰ পিছৰ টপিকটো মই কেনেকৈ আৰম্ভ কৰিম, কোনটো বিষয়ত মই কথা ক'ম। আপোনালোকে নাভাবিব যে মই পলিটিকেল কথাত মাত নামাতিম, মই অকল বিজ্ঞানসন্মত কথাতে মাত মাতিম, নহয়। মই বিজ্ঞান আৰু ৰাজনৈতিক সমস্যা গোটেইকেইটাক একেলগে ল'ব খুজিছোঁ, এটা ছিষ্টেম হিচাপে ল'ব খুজিছোঁ। আৰু এটা ছিষ্টেমৰ এটা কথা আমি পলিটিকেল চায়েন্সেৰে পঢ়িম আৰু এটা কথা বিজ্ঞানেৰে পঢ়িম, আৰু বিজ্ঞান আৰু পলিটিকেল চায়েন্সৰ মাজত লিংকখিনি লৈ পেলাই আমি আমাৰ সমস্যাবিলাক সমাধান কৰিব চাম। এইটোৱে হৈছে মোৰ এই বিশ্লেষণাত্মক ভিডিঅ'বিলাক বনোৱাৰ প্ৰথম উদ্দেশ্য। হয়তো আপোনালোকে ভাবিব পাৰে যে মই একজন সাধাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেটে ইমান কথা কেনেকৈ ক'ব খুজিছোঁ, মোৰ কিমান সাহস হ'ল, এইখিনি কথাক লৈ আপোনালোকে মাত নামাতিব। আপোনালোকে মাত মাতক যে মই কোৱা কথাখিনিৰ সত্যতা আছেনে নাই। যদি সত্যতা আছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক আকৌ চাওক, মোক ছাবস্ক্ৰাইব কৰক, মোক লাইক কৰক, মোক ফ'ল' কৰক।